নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গুৱাহাটী হাইকোৰ্টৰ পৰা যিটো JAA পোষ্টৰ নতুন ৰিক্ৰুটমেণ্ট আহিছিল তাৰ অনলাইন এপ্লাই প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত জনোৱা হ'ব। আপুনিও যদি এই পোষ্টত এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব। আবেদন কৰিবৰ বাবে ডেসক্ৰিপচনত থকা লিংকটোৰ জৰিয়তে আপোনালোকে এইটো পেজত আহিব আৰু যদি আপুনি মোবাইলৰ দ্বাৰা এপ্লাই কৰে তেনেহলে আপুনি ডেস্কটপ সাইট কৰি ল'ব। এনেকুৱা ইন্টাৰফেস অহাৰ পিছত আপুনি ইয়াত যিটো ৰেজিষ্টাৰ অপচন আছে তাত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপোনাৰ ক্যান্ডিডেট জনৰ নাম, ফাদাৰ নেম, ডেট অফ বাৰ্থ আৰু মোবাইল নাম্বাৰ আৰু ইমেইল আইডি টো সাবমিট কৰিব লাগিব। সাবমিট কৰি দি ক্যাপচাটো টিপি আপুনি ইয়াত যিটো সাবমিট বাটন আছে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশন নম্বৰটো আহি যাব আৰু আপোনাৰ ইমেইল আইডি অথবা মোবাইল নম্বৰত এপ্লিকেশন নম্বৰটো সেন্ড হৈ যাব আৰু ইয়াত আপুনি দেখিবলৈ পাইছে আপোনাৰ এপ্লিকেশন নম্বৰটো এটো কপি কৰি ৰাখিব। তাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস পাব। ইন্টাৰফেস পোৱাৰ পাছত আপুনি ইয়াত যেটো দিয়া আছে আপোনাৰ জেন্ডাৰ, কাষ্ট, মাদাৰ নেম আৰু নেশনালিটিটো ইয়াত ফিল আপ কৰিব লাগিব। লগতে আপোনাৰ এডুকেশনাল ডিটেইলছ আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ ডিটেইলছ সমূহ আৰু তাৰ লগতে আপোনাৰ যেটো এড্ৰেছটো আপুনি সম্পূৰ্ণভাৱে ইয়াত ফিল আপ কৰি দিব লাগিব। তাৰ পিছত আপুনি ইয়াত আপডেটত ক্লিক কৰিব। আপডেটত ক্লিক কৰি দিয়াৰ পিছত এখন এনেকুৱা পেজ খোলা হ'ব আৰু ইয়াত আপুনি আপোনাৰ ফটো তথা সিগনেচাৰটো আপলোড কৰিব লাগিব আৰু ফটো আৰু সিগনেচাৰৰ সাইজটো ইয়াত দেখা আছে। আপুনি চইচ ফাইলত গৈ এইটো আপলোড কৰি ল'ব পাৰে। আপলোড হোৱাৰ পিছত আপুনি ডিক্লাৰেশনত ক্লিক কৰি সাবমিটত ক্লিক কৰি দিব লাগিব। তাৰ পিছত আপোনাৰ পেমেন্ট অপচনটো আহিব আৰু পেমেন্ট অপচনটো আপুনি আপোনাৰ ওচৰৰ SBI ব্ৰাঞ্চত গৈও পেমেন্টটো কৰিব পাৰে অথবা নেট বেংকিংৰ জৰিয়তে আপুনি পেমেন্টটো কৰিব পাৰে। এনে ধৰণে আপুনি যেটো গুৱাহাটী হাইকোৰ্টৰ JAA পোষ্টৰ ৰিক্ৰুটমেন্ট আছিল তাৰ অনলাইনটো কৰিব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শেয়াৰ কৰিব আৰু কিবা ক'ব থকা বা সুধিব থকা লাগিলে কমেন্ট কৰি জনাব। আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপুনি যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।